জুবিনদাৰ ৰৈ ৰৈ বিনালৈ আপুনি উচ্চ শিক্ষিত মানুহজন হৈ ৰৈ ৰৈ বিনালে এই চিনেমাখনৰ নামটোকে ক'ব পৰা নাই কিয়? জুবিনদাৰ চিনেমা। আকৌ এটা আপুনি বেয়া কাম কৰিছে। গতিকে ইয়াত কোনেও চেনেল ভাল নালাগে ন দেখিবলৈ স্থাপনা আছে চবে স্থাপনা বেক কৰি পেলাই জোতা আছে চবে পিন্ধি আছে ভাল নালাগে ন স্থাপনা নহয় স্থাপনা আছে ন। জুবিনদাৰ সমাধিস্থলীত গৈ চেণ্ডেল পিন্ধি সোমাইছেগৈ। মন্দিৰত চেণ্ডেল পিন্ধি সোমাব পায়নে? আপোনাৰ সেইকণো জ্ঞান নাইনে? ক'ত চেণ্ডেল পিন্ধি সোমাব লাগে, ক'ত সোমাব নালাগে? আপুনি গৈছে ভাল কামেই গৈছে, এইটো নকওঁ মই, কিন্তু আপুনি চেণ্ডেল পিন্ধি সোমাইছে কিয়? এইটো আপুনি বহুত বেয়া কাম কৰিছে। নাপায়, ইমান ভাল মানুহ, শিক্ষিত মানুহজন হৈ আপুনি জুবিনে ন্যায় বিচাৰি ফুৰিছে। তাৰপৰা আকৌ আপুনি বুলিয়ে নহয়, চবেই বিচাৰিছে। জুবিনে ন্যায় বিচাৰি পেলাই আকৌ আপুনি এইবিলাক কাম কৰিছে। বহুত বেয়া কাম কৰিলে আপুনি। আপুনি ইমান শিক্ষিত মানুহজন হৈ নাপায় নহয়, আৰু থাকিব লাগে জ্ঞানটো আপোনাৰ। জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ।